Hello guys, welcome back to my পাইখানা। আজি মই মোৰ ভিডিঅ'টো আমাৰ এইটো হ'ল আমাৰ পাইখানা क्या बोला तूने আৰু আজি মই আমাৰ ভিডিঅ'টো আমাৰ পাইখানাৰ ওচৰৰ পৰা আৰম্ভ কৰিছোঁ। তো আপোনালোকে তো গম পাইছে যে ইৰাণ আৰু ইজৰাইলৰ কি ডাঙৰ যুদ্ধ এখন আৰম্ভ হৈছে আৰু সেই যুদ্ধৰ কাৰণে আমাৰ ৰন্ধন গেছ আৰু পেট্ৰলৰ বহুত নাটনি হৈছে। তো ভগৱানৰ ওচৰত এতিয়াই প্ৰাৰ্থনা কৰিছোঁ যাতে সেই যুদ্ধখন যাতে সোনকালে শেষ হৈ যায়, তো ৰখি যায়, তেতিয়াহ'লে নহ'লে আমাৰ ভাৰতৰো বহুত লোকচান হ'ব, ইয়ানি লছ হ'ব। আৰু যোৱাকালি আমাৰ ইয়াতে বৰষুণ দিছে, তো ইমান দিন ৰ'দ দিছে গৰম গৰম গৰম, তো যোৱাকালি বৰষুণ দি পূৰা ধূলা চোলা পূৰা চাফা কৰি দিছে চাব পাৰে আপোনালোকে। এতিয়াও অলপ অলপ বৰষুণ দিয়ে আছে ৰখা নাই এতিয়াও আৰু আজি দুনিয়াৰ বান্দাৰ আমাৰ কি ক'ব আৰু দুনিয়াৰ বান্দাৰৰ উৎপাত। তো বৰষুণে আমাৰ গছৰ পৰা পটা হৈ গৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গাইছে এইটোৱে চাওক গাইছ বান্দাৰে, এইটো চাওক গাইছ বান্দাৰ গাইছে এইটো এটা গাইছ মানে গাইছ আমাৰ ইয়াতে বান্দাৰৰ যিহে উৎপাত কি ক'ব আৰু বান্দাৰত ধৰি একো কৰি খাবই নোৱাৰে আমাৰ ইয়াত। এয়া চাওক গাইছ এইটি এয়া চাওক গাইছ এইটি চাওক গাইছ বান্দাৰ গাইছ চাওক গাইছ এইটি চাওক বান্দাৰে চাওক। कौन है ये लोग कहाँ से आते हैं এয়া চাওক গৈছে এইটো বান্দাৰ গাইছ চাওক দেখি না কিছু বান্দাৰে এইটো চাওক গাইছ মানে বান্দাৰ। আমাৰ ইয়াতে গাইছ বান্দাৰত ধৰে টিংপাত নাথাকে গাইছ, টিংপাত চব ভাঙি পেলাই গাইছ আমাৰ ইয়াতে বান্দাৰত ধৰি। এয়া চাওক গাইছ টিংপাত। তো ভাল আপুনি যদি ভাল টিংপাত আনে তেতিয়াহ'লে এক বছৰতে আপোনালোকৰ টিংপাত ধ্বংস হৈ যাব বান্দাৰত ধৰি। তো কি কৰিব আৰু। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট কৰি ক'ব। যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ ফেচবুক পেজটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। আৰু আপোনালোকে মোৰ কেমেৰাৰ কোৱালিটিটো ইমান ভাল নাপাব পাৰে, কাৰণ মোৰ এইটো কম দামী মোবাইল নাগাইছে আৰু কম দামী মোবাইলৰ পৰা মই ইউটিউব জাৰ্নি ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে আপোনালোকে এডজাষ্ট কৰি ল'ব। তো আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। তো জয় জুবিন দা, ধন্যবাদ।